আপোনাৰ ঘৰৰ দৰ্জাকেইখনৰ যোনটো ফ্ৰেম থাকে আৰু সেই ফ্ৰেমটো যোনখন ৱালত ফিক্সড হৈ থাকে, দৰ্জাখন বনোৱাৰ প্ৰায় 1 বছৰ বা 6 মাহমান পিছত আপুনি এটা লক্ষ্য কৰিলে দেখা পাব ফ্ৰেমটো আৰু ৱালৰ মাজত এটা ক্ৰেক দেখা পায়, ফাট এটা দেখা পায়। চব দৰ্জাতে চাব, দৰ্জা হওক খিৰিকী হওক, কিহৰ কাৰণে এই ফাটটো হ'ল, এইটো কিবা ৰিমিডি আছে নে নাই বা কিহৰ কাৰণে দেখা যায় চব দৰ্জাতে এই ফাটটো। তাৰ আগতে মই কোৱাৰ আগতে ফাটকেইটা আপোনালোকক দেখাই দিছোঁ, আৰু এই ফাটকেইটা আপোনালোকৰ ঘৰতো চেক কৰিব, দৰ্জাত হওক খিৰিকীত হওক। চ' বলক আমি এখন দৰ্জাৰ ওচৰত যাই কিনে ফাটকেইটা ফাৰ্ষ্ট চেক কৰোঁ, সঁচা নে মিছা। তো বলক, দৰ্জা বিচাৰি পালোঁ। এতিয়া দৰ্জা চাওক, এইটো কোৱা হয় চৌকাঠ অৰ্থাৎ ফ্ৰেম, আৰু এইখন হৈছে ৱাল প্লাষ্টাৰ কৰাৰ পিছত। এতিয়া চৌকাঠ আৰু ফ্ৰেমৰ মাজত এইটো ক্ৰেক চাওক, এইটো ক্ৰেক গোটেই ফ্ৰেমটোতে আছে। চাওক, একদম ওপৰৰ পৰা দেখাই দিছোঁ, চাওক এইটো এটা ক্ৰেক আছে হা। দূৰৰ পৰা ইমান ডাঙৰ নহয়, ওচৰৰ পৰা ডাঙৰ যেন লাগিছে। সেইটো চাওক, এইটো ওপৰতো দেখা পাব, এইটো চাওক ক্ৰেক, এণ্ড ছাইডত ইপিনে এইটো চাওক ক্ৰেক হা। কেতিয়াবা কৰ্নাৰতো দেখা পোৱা যায় এই ক্ৰেকটো। ইয়াতে বাৰু কৰ্নাৰৰ জাগাই নাই, স্লেবখন থাকিল এই কৰ্নাৰত এনেকৈ কোনাকে ক্ৰেক ওলাই যায়। চ' কিহৰ কাৰণে এই ক্ৰেকটো দেখা পায়? চ' যেতিয়া ৱালখন বনোৱা যায় আৰু এইটো ফ্ৰেম, চ' কি হয়, বনোৱাৰ পিছত চব বস্তু এক্সপানশ্যন হ'বৰ চেষ্টা কৰে। এই ৱালখনে হিট পাই আছে বাহিৰৰ পৰা, চ' এই হিটৰ কাৰণে ই সদায় এক্সপাণ্ড হ'ব চেষ্টা কৰে, আৰু এক্সপাণ্ড হ'ব চেষ্টা কৰে মানে ৱালখন গোটেই ছাইডতে ই এক্সপাণ্ড হ'ব চেষ্টা কৰিব। চ' কথাটো হ'ল, ৱালখন এটা বেলেগ মেটেৰিয়েল, চৌকাঠটো এটা বেলেগ মেটেৰিয়েল। চ' চৌকাঠৰ এক্সপানশ্যন কেপাচিটি বেলেগ, ৱালখনৰ এক্সপানশ্যন কেপাচিটি বেলেগ। চ' ৱালখন সদায় কাঠৰ এক্সপানশ্যন কেপাচিটি বেছি হয় ৱালতকৈ। চ' ৱালখনে যদি ধৰক 1 মাহত যদি 1 চেণ্টিমিটাৰ, ইমান নহয় বাৰু, মই উদাহৰণ দিলোঁ, 1 চেণ্টিমিটাৰ এক্সপানশ্যন হয়, কাঠটুকুৰে 1.2 চেণ্টিমিটাৰ বা 1.3 চেণ্টিমিটাৰ এক্সপাণ্ড হ'ব। গতিকে হিট পোৱাৰ ফলত ৱালখন বনোৱাৰ পিছত ই লাম্বা হ'ব চেষ্টা কৰে, আৰু কাঠটুকুৰাও লাম্বা হ'ব চেষ্টা কৰিব, কিন্তু দুয়োৰে এক্সপানশ্যন কেপাচিটি বেলেগ হয়। গতিকে কাঠটুকুৰাই ইফালে এক্সপাণ্ড হ'ব চেষ্টা কৰিব, ৱালখনেও হ'ব চেষ্টা কৰিব। তাৰ ফলত এটা সিহঁতৰ মাজত গেপ দেখা পোৱা যায়, ডিফাৰেঞ্চ দেখা পোৱা যায়। ৱালখন বনোৱালৈকে পূৰা ফিক্সডেই আছিল, যিহেতু নতুন আছিল, বনি আছিল, কিন্তু যেতিয়া ই লাহে লাহে টেম্পাৰেচাৰৰ ফলত, হিটৰ ফলত ই এক্সপাণ্ড হ'ব চেষ্টা কৰিব না, যিহেতু দুটা মেটেৰিয়েল, সেইকাৰণে ইহঁতৰ মাজত এটা গেপ দেখা পোৱা যায়। এক্সপানশ্যন সকলোতে হয়, কিন্তু একে মেটেৰিয়েল নহয়, এইখিনি, গতিকে ইয়াত গম নাপায়। আৰু ই এটা বেলেগ মেটেৰিয়েল, ইয়াতকৈ ইয়াৰ এক্সপানশ্যন কেপাচিটিটো বেছি হয়। গতিকে এক্সপানশ্যন কেপাচিটি একে হ'লেও ইয়াত ক্ৰেক দেখা পোৱা গ'ল হয়, কিন্তু মেটেৰিয়েল দুটা মেইন বেলেগ ন, গতিকে তাৰ এক্সপানশ্যনৰ ফলত কম বেছি হৈ থাকে। ইপিনে এক্সপাণ্ড হ'ব পাৰে, কেতিয়াবা ইপিনে এক্সপাণ্ড হ'ব পাৰে, যাৰ ফলত এই গেপটো দেখা পোৱা যায়। চ' মেইনলি এইটোৱে হয়, হিটৰ কাৰণে, টেম্পাৰেচাৰৰ কাৰণে এক্সপাণ্ড হ'ব চেষ্টা কৰে, আৰু তাৰ ফলত চব খিৰিকীতে, চব দৰ্জাতে, আপোনাৰ ঘৰতো লক্ষ্য কৰিব এই ক্ৰেকবিলাক দেখা পোৱা যায়। চাওক একদম, চাওক এই ক্ৰেকবিলাক দেখা পোৱা যায়। দূৰৰ পৰা ইমান ডাঙৰ যেন নেদেখি মই জুম কৰি দিছোঁ। চ' এইটোৱে আছিল মেইন ৰিজন, যাৰ ফলত দৰ্জা বা খিৰিকীত ট্ৰেক পোৱা দেখা যায়। ইমান চিন্তা কৰিবলগীয়া বিষয় একো নহয়, এইটো নেচাৰেল হয়, এইটো হ'বই। কোনো মানে এইটো ঠিক কৰিব পাৰিব, এতিয়া অকণমান মছলা সোমাই দি, কিন্তু এইটো ক্ৰেক ওলাবই। চ' এইটোৱে আছিল মেইন ৰিজন। যিখিনি জানো সেইখিনি বুজাই দিব চেষ্টা কৰিলোঁ। বেলেগ বিভিন্ন কাৰণো থাকিব পাৰে, কিন্তু মই যিখিনি জানো তো সেইখিনি বুজাই দিলোঁ। সেই টেম্পাৰেচাৰৰ কাৰণে ই এক্সপাণ্ড হ'ব চেষ্টা কৰে, চব বস্তুৱে পৃথিৱীত এক্সপাণ্ড হ'ব চেষ্টা কৰে, আৰু যাৰ ফলত এই ক্ৰেকটো দেখা পোৱা যায়। তো এইটো আছিল মেইন ৰিজন। একো বিশেষ চিন্তা কৰিব লগা নাই, শ্বৰ্ট ভিডিঅ' এটা, অকণমান নলেজ সৰু তাই। যদি ভিডিঅ'টো ভাল লাগিল এটা কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন, এইটোৱে এটা সৰু ৰিকুৱেষ্ট। বাই বাই।